নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকক আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং আৰু বহুত হেল্পফুল হ'ব, কাৰণ আজি এই ভিডিঅ'টো ক'ম আপোনালোকে লোকৰ ভিডিঅ' ইউটিউবত আপলোড দি আপোনালোকে কেনেকৈ পইচা ইনকাম কৰিব পাৰিব। ইমান বেছি নহ'লেও আপোনালোকে মুঠতে কমাব পাৰিব, মুঠতে মাহেকত আপোনালোকে পইচা ইনকাম কৰিব পাৰে লোকৰ ভিডিঅ'ৰ পৰা। আপোনালোকে ভিডিঅ' নবনোৱাকৈ আপোনালোকে লোকৰ ভিডিঅ'ৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, তেনেকৈ সময় নষ্ট কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তেতিয়াহ'লে আপোনালোকে লোকৰ ভিডিঅ' আপলোড কৰিবলৈ তাত এটা ৰুল আছে, আপোনালোকক মই ৰুলবিলাক কৈ দিম, কোনবিলাক ভিডিঅ' আপলোড দিব পাৰিব আৰু কোনবিলাক ভিডিঅ' আপলোড দিব নোৱাৰিব। তেতিয়াহ'লে মই আপোনালোকৰ ইউটিউবত আপোনালোকক দেখুৱাই দিছোঁ। ইউটিউবত যোৱাৰ লগে আপোনালোকৰ ইয়াত মাৰি দিব কোনটো কেটেগৰী ভিডিঅ' আপলোড দিব আছে, গান হওক, এণ্টাৰটেইনমেণ্ট হওক, বা আপোনাক শ্বৰ্ট ফিল্ম হওক, আপোনাৰ টিভি শ্ব' হওক, আপোনালোকে যিকোনো ভিডিঅ' আপোনালোকে আপলোড দিব বিচাৰে আৰু পইচা ইনকাম কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব আৰু ইউটিউবত চাৰ্চ বক্সত চাৰ্চ কৰি দিব। মই ইয়াত আছামিজ নিউজ ছং মাৰি দিছোঁ। আপোনালোকে অসমীয়া গান দিও আপোনালোকে ইনকাম কৰিব পাৰিব। আছামিজ নিউজ ছং মাৰাৰ পিছত আপোনালোকৰ অলৰেডি লাইন বাই লাইনকৈ আপোনালোকৰ আমাৰ অসমত যিমান জনপ্ৰিয় কণ্ঠশিল্পী গান আপোনালোকৰ ইয়াত আহি যাব। আপোনালোকৰ এতিয়া ইয়াত অপশ্যন এটা হ'ব। এই অপশ্যনটো দেখিবলৈ পাইছে, ইয়াত ওপৰত এটা অপশ্যন এটা দেখিবলৈ পাইছে। সেই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ এটা লিষ্ট খোল খাই যাব, একদম ইউটিউবৰ এটা লিষ্ট খোল খাই যাব। লিষ্ট খোল খোৱাৰ লগে আপোনালোকৰ আপোনালোকক এটা ইয়াত অপশ্যন পাই যাব। অপশ্যনটো হৈছে ক্ৰিয়েটিভ কমন লাইচেঞ্চ। ক্ৰিয়েটিভ কমন লাইচেঞ্চ হৈছে আপোনালোকৰ সেই ক্ৰিয়েটিভ কমন লাইচেঞ্চ আপোনালোকে চিলেক্ট কৰিলে আপোনালোকৰ তাত যিখিনি ভিডিঅ' ওলাব সেইখিনি আপোনালোকে ভিডিঅ' আপোনালোকৰ নিজৰ চেনেলত আপলোড দি আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। তাত কোনো আপোনালোকৰ কপিৰাইট ষ্ট্ৰাইক আৰু কপিৰাইট ক্লেইম নাহে। আপোনালোকে ধুনীয়াকৈ চেনেলটো চলি যাব। তাৰমানে আপোনালোকে ক্ৰিয়েটিভ কমনত ক্লিক কৰি দিব। আপোনালোকে ক্ৰিয়েটিভ কমনত ক্লিক কৰাৰ লগে আপোনালোকে এপ্লাই বটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে অলৰেডি যিমান ভিডিঅ' আহি গৈছে। মই ক্ৰিয়েটিভ কমত এপ্লাই কৰি দিছোঁ। এপ্লাই কৰাৰ লগে আপোনালোকৰ ইয়াত যিবিলাক ভিডিঅ' আপোনালোকে দেখিবলৈ পাইছে সেই ভিডিঅ'টো আপোনালোকৰ যদি আপোনালোকৰ চেনেলটো ভিডিঅ' আপলোড কৰিব বিচাৰে দিব পাৰিব। আৰু ইয়াত ক্লেইম নাহে, কপিৰাইট ষ্ট্ৰাইক নাহে, নিজৰ কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাব। আপোনালোকৰ এইটো কোনো ধৰণৰ ইউটিউবত আপোনালোক কপিৰাইট নিদিয়ে। আৰু আপোনালোকে ইমান টকা নহ'লে আপোনালোকৰ মাহেকত কিবা নহয় কিবা টকা ইনকাম কৰিব পাৰিব লোকৰ ভিডিঅ' আপলোড দি। তেতিয়াহ'লে মই চাই লওঁ আপোনালোকে কি কৰিব। মই আপোনাৰ আকৌ ষ্টেপ লৈ ৰাখিছোঁ। আকৌ আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰিলে আপোনালোকৰ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ কাৰণে আপোনাৰ ক্ৰিয়েটিভ কমন লাইচেঞ্চ আপুনি এপ্লাই কৰিব। এপ্লাই কৰাৰ আপোনালোকৰ যিমান ভিডিঅ' ইয়াত আহিব সেইবিলাক আপোনালোকৰ লাইচেঞ্চ ভিডিঅ' আপোনালোকৰ যদি ইউটিউবত আপলোড দিয়ে আৰু আপোনালোকৰ ষ্ট্ৰাইক নাহে, আপোনালোকৰ এনেকৈ টকা ইনকাম কৰিব পাৰিব। যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব। যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে ন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।